তো হাই ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ এক্সপেৰিমেণ্ট দীপজ্যোতি। তো আজিৰ ভিডিঅ'টো হৈছে জেচিবিখনৰে পাৰ্ট 2। তো ভিডিঅ'টো চাই থাকক, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব আৰু কমেণ্ট এটা কৰি দিব। তো আজিৰ ভিডিঅ'টো আৰম্ভ কৰিলোঁ, বলক স্কিপ নকৰিব। তো গাইজ, মই প্ৰথমতে কি কৰিছোঁ, 2 পিচ কাটি লৈছোঁ। 2 পিচ কাট একে সমানৰ হয়। তো মই এই পিচ কাট এনেকৈ লগাই দিম, এনেকৈ ফেব্ৰিকুইটেৰে লগাই দিছোঁ। চাব পাৰে, চাই লওক। তাৰপিছত মই ইভাগেও এনেকৈ লগাই দিম ভালকৈ। চাই লওক, মই ইভাগেও এনেকৈ লগাই দিম কাট পিচ। চাব পাৰে আপোনালোকে। তো চাই লওক, মই লগাই দিলোঁ দুভাগে। চাওক, ফেব্ৰিকুইটেৰে লগাই দিম, কিন্তু ভালকৈ থাকিব আঠা। তো আৰু চাব পাৰে, এই মই লগাই দিলোঁ এনেকৈ। চাই লওক। আৰু তাৰপিছত মই কি কৰিম, 2 পিচ কাঠৰ মাজত ছাপোৰ্টৰ কাৰণে মই 1 পিচ কাঠ লগাই দিম, যোন পিচ ইভাগৰ পিভাগলৈকে আহিব। তো চাব পাৰে, এনেকৈ মই সেই পিচৰ ফেব্ৰিকুইটেৰে লগাই দিম। চাওক। তো গাইজ, চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰিব, যিহেতু নতুন চেনেল হয়, আৰু ছাপোৰ্ট কৰিব। তো চাওক, চাব পাৰে আপোনালোকে। তো এতিয়া মই কি কৰিম, এনেকৈ আৰু পিচ কাঠ কাটি লৈছোঁ। পিচ কাঠ মই এনেকৈ ইয়াত লগাই দিম। তো চাব পাৰে, চাওক। তো মই এনেকৈ ফেব্ৰিকুইটৰ সহায়েৰে মই এনেকৈ লগাই দিম এই পিচ কাঠ। তো চাই লওক। আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব। চাব পাৰে আপোনালোকে। তো এনেকৈ চাওক, মই এনেকৈ আৰু পিচ লগাই দিম। তো গাইজ চাব পাৰে, মই এনেকৈ লগাই দিম, এনেকৈ ফেব্ৰিকুইটেৰে লগাই দিম। চাব পাৰে, মই এনেকৈ ফেব্ৰিকুইটেৰে এই পিচ কাঠো লগাই দিলোঁ। তো চেনেলটো যিহেতু নতুন হয়, ভিডিঅ' ভাল নহ'ব পাৰে বনোৱাতে। তো ভিডিঅ'টো ভাল লাগিলে এটা লাইকো কৰি দিব আৰু ছাপোৰ্ট কৰিব। এনেকৈ চাই লওক, মই এই 2 পিচ কাঠৰ মাজত এনেকৈ মই লগাই দিম ছাপোৰ্টৰ কাৰণে 1 পিচ কাঠ। চাব পাৰে। চাই লওক, মই লগাই দিলোঁ এই পিচ কাঠো। তো এনেকৈ মই ইভাগেও মই এনেকৈ কাঠ লগাই দিম। কিন্তু আপোনাৰ ড্ৰাইভাৰ কেবিন বনাই আছোঁ, এইটো আপোনালোকে হয়তো ধৰিব পাৰিছে মই কেনেকৈ কি বনাই আছোঁ। তো চাওক, এই পিচো মই ফেব্ৰিকুইটেৰে লগাই দিলোঁ। তো চাব পাৰে। তো চাই লওক। তো চাব পাৰে। তো এতিয়া কি কৰিম, মই এনেকৈ আগপিনে যেনেকৈ ছাপোৰ্টৰ কাৰণে লগাই দিছিলোঁ, এইপিনেও এনেকৈ ছাপোৰ্টৰ কাৰণে মই এপিচ কাঠ লগাই দিম। আপোনালোকে চাব পাৰে, এনেকৈ ফেব্ৰিকুইটৰ সহায়ত লগাই দিছোঁ। চাই লওক। তো চাই লওক। তো ভিডিঅ'টো মই একদিনত হোৱা নাই হা, বহুত দিন লাগিছে বনোৱাতে। সেইকাৰণে অলপ পোহৰৰ সেই হ'ব পাৰে। তো চাব পাৰে, মই এনেকৈ লগাই দিলোঁ এই পিচ কাঠো এনেকৈ। তো চাই লওক, মই ফেব্ৰিকুইটেৰে লগাই দিলোঁ এই পিচ কাঠো। চাব পাৰে। তো এনেকৈ মই এইটো চাইডতো লগাই দিম এই পিচ কাঠ। তো চাব পাৰে আপোনালোকে। চাই লওক। তো এতিয়া হৈ গ'ল এইটো পিচ কাঠ লগোৱা। তো এনেকৈ মই 1 পিচ সৰুকৈ কাঠ কাটি লৈছোঁ। এই পিচ কাঠ মই ইয়াত এনেকৈ দৰে লগাই দিম ফেব্ৰিকুইটৰ দি। তো চাব পাৰে আপোনালোকে। তো আৰু এইটো চাইডতো মই এনেকৈ কাঠ একটুকুৰ লগাই দিম, এইটো চাইডত যেনেকৈ লগাইছিলোঁ। চাব পাৰে, এনেকৈ লগাই দিলোঁ। চাব পাৰে আপোনালোকে। তো চাই লওক, এনেকৈ লগাই দিলোঁ। তো এতিয়া কি কৰিম, মই যোনটো পিচ বেক চাইডত যোন পিচ আপোনাৰ বেক চাইডৰ সেই হ'ব আপোনাৰ কেবিনৰ কাৰণে, এই পিচ কাঠো মই এনেকৈ লগাই দিম। তো চাব পাৰে। চাই লওক, মই ফেব্ৰিকুইটেৰে লগাই দিম। চাই লওক, ফেব্ৰিকুইটৰ সহায়ত মই লগাই দিছোঁ। তো চাব পাৰে। তো
এনেদৰে মই এক পিচ কাঠ আৰু কাটি ল'ম। এক পিচ কাঠ মই এনেদৰে লগাই দিম কেবিনৰ কাৰণে। তো ভিডিঅ'টো চাই থাকক শেষলৈকে। ভিডিঅ'টো কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব হা, যিহেতু নতুনকৈ ভিডিঅ' বনাইছোঁ, ভালকৈ নাজানিব বাৰু। তো আপোনালোকে কমেণ্ট কৰি জনাই দিব আৰু ছাপোৰ্ট কৰিব প্লিজ, কাৰণ বহুত কষ্ট কৰি বনাইছোঁ। বনোৱাতে কষ্ট হয় বহুত, তাতো ভিডিঅ' বনাই আছোঁ, বহুত কষ্ট হৈছে। তো এটা লাইক কৰি দিব। তো আৰু কি কৰিম মই এনেকৈ ওপৰৰ যোনখন চাট হ'ব, সেই চাটখনৰ কাৰণে আপোনাৰ এই পিচ এনেকৈ কাঠ কাটি লৈছোঁ। পিচ কাঠ মই ফেব্ৰিকোইটৰ লগাই দিম, সেয়া চাব পাৰে। সেয়া ফেব্ৰিকোইটৰে মই লগাই দিছোঁ, চাই লওক, চাই লওক, চাব পাৰে আপোনালোকে, চাই লওক। তো এতিয়া কি কৰিম, এইটো চাইডতো তেনেদৰে লগাই দিম ফেব্ৰিকোইটৰে। চাই লওক, মই লগাই দিলোঁ। চাওক ফেব্ৰিকোইটৰে মই লগাই দিছোঁ এই পিচ কাঠো। তো আপোনালোকে চাওক, তো এনেকৈ মই কমপ্লিট কৰি ল'ম। তো এনেকৈ চাওক, মাজৰ কাঠো লগাই দিলোঁ মই এনেকৈ। তো কাঠবিলাক কাটি থকাখিনি দেখুওৱা নাই মই, যিহেতু বেছি ভিডিঅ'টো লম্বা হৈ যাব সেইকাৰণে। তো এয়া চাব পাৰে ফাইনেল লুকটো এনেকুৱা আহিছে। বাৰু এইটো 50% কমপ্লিট হ'ল আৰু 50% আছেয়ে। তো এনেকৈ ভিডিঅ' আৰু আহি থাকিব পাৰ্ট পাৰ্ট কৰি। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক নিশ্চয় কৰি দিব। বহুত কষ্ট কৰি বনাইছোঁ ভিডিঅ'। তো এয়া চাব পাৰে মই মাতগাৰৰ কাৰণে এনেকৈ 2 পিচ কাঠ কাটি লৈছোঁ। তো এনেকৈ চাওক, ফেব্ৰিকোইটৰে মই এই মাতগাৰটো লগাই দিম। এয়া চাব পাৰে আপোনালোকে। তো এয়া চাই লওক, ভিডিঅ'টো চাই থাকক। তো এনেকৈ মই এইটো চাইডেও লগাই দিম, সেইটো চাইডত যেনেকৈ লগাই দিছিলোঁ ফেব্ৰিকোইটৰে লগাই দিম এইটো চাইডতো। তো এয়া চাই লওক আপোনালোকে কেনেকৈ লগাই দিছোঁ। তো এয়া চাব পাৰে, এয়া চাই লওক। এনেকৈ মই এয়া চাওক, এনেকৈ মাতগাৰটোৰ কাৰণেও মই এনেকৈ এক পিচ কাঠ আৰু কাটি লৈছোঁ, আৰু চাব পাৰে। তো গাইজ, আজি পাৰ্ট 2ৰ ভিডিঅ' এইখিনিয়ে আছিল। আৰু নেক্সট ভিডিঅ' পাৰ্ট 3 আহি আছে। তো ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যিহেতু নতুন ইউটিউবাৰ হয়। তো আজিলৈকে এৰিছোঁ, ধন্যবাদ।